जय हिंद जय अखम टेक्निकल काम जॉब अपने हाथ में यूट्यूब चैनल स्वागतम जनाय आसाम डायरी रिक्रुटमेंट ग्रेड 3 ग्रेड 4 पोस्ट अर्थात ग्रेड 3 जी डकुमेंट्स वेरिफिकेशन PW कैंडिडेट्सर जी कम्प्यूटर टेस्ट अर्थात स्किल टेस्ट केनेকৈ कन्डाक्ट करिब लगते जी 21 तारिखर পৰা 29 तारिखे जी स्किल टेस्ट अर्थात कम्प्यूटर टेस्ट जे कन्डाक्ट करिब यार डेट समय टाइम किछु हाल हलनी होइसे সেই তিনটা বিষয়ৰ ওপৰত সম্পূৰ্ণ মই ডিটেইলছ দিব গৈ আছোঁ একৰ্ডিং টু অফিচৰ নটিছৰ আধাৰত সেই গতিকে আজি ভিডিঅ'টো বহুতখিনি ইম্পৰ্টেণ্ট হয় সেই গতিকে কাইলৈ ভিডিঅ' স্কিপ নকৰালৈকে শেষলৈকে চাব লগতে যদি ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰিব লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু ইলিজিবল কেণ্ডিডেটছ প্ৰিয় বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব যেহেতু বহুতখিনি ইম্পৰ্টেণ্ট ভিডিঅ'ছ অ'কে मुख्य कथाলৈ ঘূৰি আহোঁ যে ডকুমেণ্টছ ভেৰিফিকেশ্যন কথা আমি পোনপ্ৰথম কোৱাৰ আগতে যি ডেট আৰু ৰিভিজনটো কথা ক'ব চেষ্টা কৰিম ইয়াত প্ৰথম যেতিয়া আপোনাৰ 14 তাৰিখে যেতিয়া ইয়াত দিছিলে কি আপোনাৰ ৰিভিজন ডেট এটা নটিছ ৰিলিজ হৈছে সেই একৰ্ডিং টু ৰিলিজন অনুযায়ী কিছুমান সময় তাৰিখ হাল হলনি হৈছে যদি 21 তাৰিখৰ পৰা আপোনাৰ 29 কণ্ডাক্ট কৰিছে সেই গতিকে যোনবিলাক এডমিট কাৰ্ড ৰিচিভ কৰিলে কাইণ্ডলি আপোনালোকে চেক আউট কৰিব কোনটো সময় কোনটো তাৰিখ আপোনালোকক কল কৰিছে তাতকৈ বিফৰ আপোনালোকে গৈ উপস্থিত হ'ব লাগিব অন্যথা আপোনালোকে এবসেন্ট হৈ যাব ঠিক আছে সেইটো হ'ল নম্বৰ 1 ৰিভিজনৰ কথা 2 নম্বৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন বহুতখিনি ইম্পৰ্টেণ্ট হয় য'ত আপোনাৰ 16 ডিচেম্বৰ 2022 তাৰিখে এই লেটাৰ নম্বৰ SLRC G36 এডভাৰটাইজমেণ্ট 2022 61 নম্বৰ সেই অফিচিয়েল নটিছৰ আধাৰত এই নটিছখন মই পঢ়ি শুনাব চেষ্টা কৰিম আৰু লগতে এই তিনটা বিষয়ৰ মই PDF লিংক ডেছক্ৰিপশ্যন লিংক দিয়া থাকিব আপোনালোকে চেক আউট কৰি পেলাইও ইয়াত ফাইনেলাইজ কৰিব পাৰিব কি নিম অ'কে এতিয়া কথাটো হ'ল কি নটিছৰ যি মই সকলোবিলাক মই ইয়াত পঢ়ি নুশুনাওঁ যি মেইন মুখ্য কথাটো পঢ়ি শুনাব চেষ্টা কৰিম য'ত অল কেণ্ডিডেটছ মাষ্ট ব্ৰিং দ্য ফলোয়িং ডকুমেণ্টছ সকলোবিলাক কেণ্ডিডেটছে এই ডকুমেণ্টছবিলাক লৈ যাব লাগিব য'ত আপোনাৰ ষ্টেনোগ্ৰাফাৰ একচেপ্ট ড্ৰাইভাৰৰ যি স্কিল টেষ্ট কণ্ডাক্ট কৰোৱা নাই বাকী সকলো গ্ৰেড 3 সকলোবিলাকৰ পোষ্টৰ কথা ইয়াত উল্লেখ কৰা আছে আৰু অবভিয়াছলি আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিলে চাগে এডমিট কাৰ্ড অফ দ্য কম্পিউটাৰ টেষ্ট পোনপ্ৰথমে সেইটো অৰিজিনেল 2 কপিজ অফ ৰিচেণ্ট পাছপৰ্ট সাইজ ফটোগ্ৰাফ লাগিব অৰিজিনেল কপিজ এডমিট কাৰ্ড চাৰ্টিফিকেট মাৰ্কশ্বিট মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী লগতে আপোনাৰ বিজ্ঞানৰ যি সায়েন্সৰ আৰু গ্ৰেজুৱেশ্যনৰ যি BA BSc BCom যি আছে তাৰ ডিগ্ৰীৰ লগতে বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰবিলাকৰ অৰিজিনেল ডকুমেণ্টছ আৰু কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট ডিপ্ল'মা যাৰ আছে সেইটো চাৰ্টিফিকেট লগত লৈ আহিব লাগিব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট অ'কে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লগত লৈ আহিব লাগিব কাষ্ট চাৰ্টিফিকেট ইন কেছ অফ ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটৰ কথা মই ক'ব চেষ্টা কৰিছোঁ য'ত আপোনাৰ ST SC OBC বিলাকৰ সেইবিলাক চাৰ্টিফিকেট অ'কে আৰু দিছ এবিলিটি চাৰ্টিফিকেট ইছ্যুড বাই কম্পিটেণ্ট অথৰিটি দ্বাৰা ইছ্যুড কিয়া হোৱা PWD চাৰ্টিফিকেটটো আৰু ডিচাৰ্জ বুক নাম্বাৰ অৰ্থাৎ পেঞ্চন বুক যোনবিলাক এক্স চাৰ্ভিচমেনবিলাকে এপ্লাই কৰিছে আৰু EWS ইকনমিকেল উইকাৰ ছেকশ্যন চাৰ্টিফিকেট কেণ্ডিডেটছৰবিলাকে এই অৰিজিনেল ডকুমেণ্টছ লগত লৈ আহিব লাগিব আৰু 10 নম্বৰ কলমত দেখিবলৈ পোৱা গৈছে কি এনি অদাৰ ৰিলিভেণ্ট ডকুমেণ্টছ যিমানখিনি ৰিলিভেণ্ট ডকুমেণ্টছ আছে সকলোবিলাক ছাপৰ্টেড অৰিজিনেল ডকুমেণ্টছবিলাক কম্পিউটাৰ টেষ্টৰ দিনা ৰিপৰ্টিঙৰ সময়ত লৈ আহিব লাগিব আৰু যদি এপ্লাই কৰোঁতে কিছুমান ডকুমেণ্টছ তুমি ছাপৰ্টিং ডকুমেণ্টছ ভাবি দিছিলা সেইকেইটা লগত লৈ আহিবা অ'কে আৰু ইয়াত এটা কথা মূল কথা ইয়াত বিশেষকৈ ইম্পৰ্টেণ্ট কথা ইয়াত মেনশ্যন কৰা হৈছে অল দ্য কেণ্ডিডেটছ মাষ্ট কমপ্লিট দ্য প্ৰচেছ of documents verification on the date of computer test itself failing which they will be treated as absent সকলোবিলাক ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ সময়ত সকলোবিলাক চাৰ্টিফিকেটবিলাক প্ৰচেছটো কমপ্লিট কৰিব লাগিব সেইদিনাই যদি ইয়াত এবচেণ্ট হয় কোনোবিলাক ডকুমেণ্টছ পোৱা নাযায় তেতিয়াহ'লে আপোনাক ফেইলিং বুলি ঘোষণা কৰা যাব বুলি এই নটিফিকেশ্যনৰ আধাৰত উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে অ'কে লগতে এটা কথা মই মোৰ ফালৰ পৰা জনাব চেষ্টা কৰিম ঠিক আছে আপোনালোকে গোটেইখিনি অৰিজিনেল ডকুমেণ্টছ লগত লৈ যোৱাৰ পাছতো সকলোবিলাক চাৰ্টিফিকেট এটা জেৰক্স কপি লগতে সেল্ফ এটেষ্টেড কপি এটা লগত লৈ গ'লে ভাল হ'ব ঠিক আছে কি ঠিক ৰিকুৱাৰমেণ্ট হ'ব পাৰে কিয়নো
কিয়নো কিছুমান এতিয়া ডকুমেণ্ট ইয়াত দেখিছোঁ কি কম্পিউটাৰ স্কিল টেষ্ট যেতিয়া ঘোষণা কৰিছিলে তেতিয়া আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কথা উল্লেখ কৰা নাছিলে ডে বাই ডে ইয়াত নটিছবিলাক বেলেগ বেলেগ আপডেট কৰি গৈছে সেই গতিকে আগতে প্ৰিপেয়াৰ কৰি থওক আৰু লগতে লৈ যাব ঠিক আছে আৰু PWD কেণ্ডিডেটবিলাকৰ যোনটো এডিশ্যনেল ইনফৰমেশ্যন ফৰ কেণ্ডিডেট বিলঙিং PWD আছে ইয়াৰ বেলেগ বেলেগ কেটেগৰী থাকে নিশ্চয় গম পায় সেইটো মোৰ ইমান জ্ঞান নাই PWD কেটেগৰী কোনবিলাক কোন কাৰ বেঞ্চ মাৰ্কত পৰে যোনবিলাক সেই বেঞ্চ মাৰ্কত পৰে ইয়াত বোৰ্ড আৰ্ম এফেক্টেড BA ইয়াৰ লিখা আছে 15 মিনিট সময় দিয়া থাকিব য'ত অন্যবিলাকৰ 45 মিনিট দেখিবলৈ পোৱা গৈছে আৰু PWD ৰিগাৰ্ডিঙত অফিচিয়েল নটিফিকেশ্যন ৰিলিজ হৈছে কেনেধৰণৰ সিহঁতি কণ্ডাক্ট কৰিব লাগিব ইয়াত আপোনাৰ পেছেজ ডিটেক্টৰ হিচাপে কিছুমান ইয়াত ইনষ্ট্ৰাকশ্যন দিয়া আছে লগতে আণ্ডাৰটেকিঙো দিব লাগিব সেইটো বিষয়ে মই ভিডিঅ' বনাই আছোঁ কাইণ্ডলি ভিডিঅ' ছাবস্ক্ৰাইব লগত বেল আইকন প্ৰেছ কৰিলে চেক আউট কৰিব আৰু যোনবিলাকে PWD কেটেগৰী নপৰে যোনবিলাক চিনাকি আছে সিহঁতক ফৰৱাৰ্ড কৰিবলৈ নাপাহৰিব এটা আপোনালোকৰ মানৱতা খাতিৰত সেইকেইটা কামটো কৰিবলৈ নাপাহৰিব ঠিক আছে আৰু লগতে ডকুমেণ্টছ ভেৰিফিকেশ্যন ডকুমেণ্টছবিলাক কেনেধৰণৰ নিব লাগে ফাইলিং কেনেধৰণৰ হয় সম্পূৰ্ণ মই তথ্য আকাৰে বুজাব চেষ্টা কৰিম ঠিক আছে তেন্তে আজি ভিডিঅ' এইটো আপডেট দিব চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে ছাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰিব আৰু লগতে এটা কথা মই কৈ থৈ যাওঁ যোনবিলাক গ্ৰেড 4 চাকৰি গ্ৰেড 4 যি পষ্টত স্কিল টেষ্ট কিছুমানে কমেণ্টছ কৰিছিল কথাটো শেষত মনত পৰা কাৰণে আকৌ ক'ব চেষ্টা কৰিছোঁ অ'কে ইয়াত ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ চাগে বি হ'ব পাৰে স্কিল টেষ্টৰ দিন যেতিয়ালৈকে ৰিলিজ কৰিব আৰু ডকুমেণ্টছ গ্ৰেড 4বিলাকৰ যে ডেট ফিক্স নোহোৱাৰ কাৰণ কি সেইটো বিষয়ে সম্পূৰ্ণ মই এটা অভিজ্ঞ মানুহৰ কম্পিউটাৰ অথৰিটিৰ মই মানুহৰ মানে কি কয় ফিজিকেলি ভিজিট কৰি এটা ভিডিঅ' বনাইছোঁ আপোনালোকে চেক আউট কৰিব পাৰিব ডেছক্ৰিপশ্যন লিংক দিয়া থাকিব লগতে এই তিনিটা এই ডকুমেণ্টছ ভেৰিফিকেশ্যন PWD ৰিভিজনৰ অফিচিয়েল নটিফিকেশ্যন ডেছক্ৰিপশ্যন PDF ফাইলত দিয়া থাকিব আপোনালোকে ডাউনলোড কৰি চেক আউট কৰিব পাৰিব আজিলৈ আহোঁ জয় হিন্দ জয় অসম